হেল্ল' এভৰিৱান, মই চন্দনা শৰ্মা আৰু আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ। এইখনেই কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই যোৱা মেইন গেটখন। চৰি বদলা পদ্মতা সত্ৰ, নাৰায়ণপুৰ, লখিমপুৰ। ইয়াৰ ভিতৰলৈ সোমাই যাবৰ বাবে টিকেট কৰিব লাগিব। সেইবাবে আমি এতিয়া যাম টিকেট কৰিবৰ কাৰণে। বলক আপোনালোকো। টিকেট কৰি হৈ গ'ল। এতিয়া আমি যাম কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই। ফাইনেলি কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই আহিলোঁ। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে 2007 চনত এই কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল। প্ৰায় 16 বছৰৰ অন্তত এই মাধৱদেৱ কলাক্ষেত্ৰখন সম্পূৰ্ণ হৈ উঠিছিল। আৰু 2023 চনৰ 10 মে' তাৰিখে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই মাধৱদেৱ কলাক্ষেত্ৰখন উদ্বোধন কৰে। এই কলাক্ষেত্ৰখন নিৰ্মাণৰ বাবে ভূমি দান কৰিছিল বদলা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত বদলা পদ্মতা শ্ৰীকান্ত গোস্বামীদেৱে। তেওঁ 60 বিঘা ভূমি মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰক দানসূত্ৰে লিখি দিছিল। 44.86 বিঘা এলেকাত বিস্তৃত 53.56 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কলাক্ষেত্ৰখনত কিনো আছে সেইসমূহ চাওঁ বলক। এতিয়া বলক ভিডিঅ'টোৰ মাজলৈ। মিউজিয়ামৰ ভিতৰত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী কৰা বন্ধ আছে। সেইবাবে আপোনালোকক মিউজিয়ামৰ ভিতৰত থকা সকলোখিনি বস্তু দেখুৱাব পৰা নাই। তাৰ বাবে মই খুবেই দুখিত।